নমস্কাৰ বন্ধুসকল আমাৰ সবৰে আজিকালি হাইফাই কেমেৰা থকা এটা মোবাইল থাকেই তাত আমি ফটো মাৰা বা ভিডিঅ' কেইটা আমি যদি কাৰোবালৈ পঠিয়াব লওঁ তেতিয়া আমাৰ মেইন প্ৰব্লেমটো তেতিয়া আমি ফেচ কৰোঁ ওচৰ ডিষ্টেন্সত আমি জেণ্ডাৰ বা ব্লুটুথেদি পঠিয়াই দিব পাৰোঁ কিন্তু কাৰোবাক যদি দূৰলৈ ফটোটো পঠিয়াব লাগে তেতিয়া যদি আমি হোৱাটছআপত পঠিয়াই দিওঁ ভিডিঅ' ফটোটো হৈ যায় কম্প্ৰেছড তাৰ কাৰণে মই টেকনিক এটা ভাবিছোঁ আসলতে মেইন কথাটো হ'ল কি মোৰ লগৰ কেইজন মানে ছিকিম গেংটক বাইক ৰাইড কৰি আহিলে তো সি ক'লে কি মোক ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ' এটা বনাই দে হোৱাটছআপত আপলোড হোৱাটছআপত ষ্টেটাছ দিব পৰাকৈ তো মই ভিডিঅ'টো তাৰ পৰা লগত পঠিয়াই দিব দিলোঁ তো ভিডিঅ'টো পঠিয়াই দিলে হোৱাটছআপত তো ভিডিঅ'টো হৈ গ'ল কম্প্ৰেছ তো তাৰ কাৰণে মই এটা নতুন টেকনিক এটা ভাবিছোঁ যে ভিডিঅ'টো আমি যদি ইউটিউবত আপলোড দি মই ইউটিউবৰ পৰা ডাউনলোড কৰি লওঁ তেতিয়াতো একো প্ৰব্লেমেই নাই ভিডিঅ'টো হাই কোৱালিটি যোনটো কোৱালিটি আছিলে সেইটো কোৱালিটিতে মই পাই যাম তো সেইটোৰ প্ৰচেছটো মই আপোনালোক দেখাব লৈছোঁ মই মোবাইলৰ স্ক্ৰীনটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ ফাৰ্ষ্টতে আপোনালোকে ইউটিউবটো খুলি লওক ইউটিউবৰ সেই মাজৰ প্লাছ বাটনটো ক্লিক কৰিলে আপলোড ভিডিঅ' অপশ্যনটো আহিব মই 2 ছেকেণ্ডৰ ভিডিঅ' এটা এনে জাষ্ট সিলেক্ট কৰি লৈছোঁ নেক্সট ক্লিক কৰক নেক্সট আকৌ এবাৰ আহিব ক্লিক কৰক ভিডিঅ'ৰ টাইটেলটো দিব লাগিব এতিয়া ভিডিঅ'টো যিহেতু মোৰ লগৰে তো মই পি বৰুৱাৰ নাম টাইটেলটো দি দিছোঁ যিহেতু লগৰজনৰ নাম প্ৰাঞ্জল বৰুৱাই তো এইটো মই পি বৰুৱা বুলি টাইটেলটো দি দিলোঁ তাৰপিছত এই পাব্লিকটো আনলিষ্ট কৰিব লাগিব যদি আনলিষ্ট নকৰোঁ মোৰ যিমানকেইটা ছাবস্ক্ৰাইবাৰ আছে গোটেইকেইটাই ভিডিঅ'টো পাই যাব তো মোৰ এই ভিডিঅ'টোতো কাকো দিব প্ৰয়োজন নাই তো মই সেইটো আনলিষ্ট কৰি দিলোঁ তাৰপিছত অকণমান ৰখিব লাগিব লাইব্ৰেৰীত ক্লিক কৰক লাইব্ৰেৰীত ক্লিক কৰি ইয়ৰ ভিডিঅ'ছত ক্লিক কৰক ইয়ৰ নেটটো শ্ল' যিহেতু অকণমান ৰখিব লাগিব এয়া ভিডিঅ'টো আপলোড হৈ গৈছে আপলোডিং ষ্টাৰ্ট হৈছে বাকীকেইটা মোৰ ভিডিঅ' আছে আপোনালোকে মোৰ চেনেলটোত গৈ এইকেইটা ভিডিঅ' চাৰ্চ কৰিব পাৰিব এইকেইটা ভিডিঅ' চাই ল'ব পাৰিব যদি পচন্দ হয় লাইক কৰি দিব আপলোডিং ষ্টাৰ্টেড এয়া 97% আপলোডেড আহিলে প্ৰচেছিং হেজ ষ্টাৰ্টেড আহি গ'ল অকণমান টাইম ৰ'ব লাগিব %100% প্ৰচেছ আহি গ'ল ভিডিঅ'টো ৰেডি টু ৱাচ বুলি তো এইটো ভিডিঅ' এতিয়া আমি এই ভিডিঅ'টো আহি গ'ল এতিয়া আমি এইটো শ্বেয়াৰ অপশ্যনত ক্লিক কৰি হোৱাটছআপত ক্লিক কৰি আমি যদি সেইটো লগৰজনক এয়া পঠিয়াই দিলোঁ এতিয়া লগৰজনে সেইটো ভিডিঅ'টো ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব ভিডিঅ'টো মই কোৱা ধৰণে প্ৰাঞ্জলে আপলোড কৰিলে এতিয়া মই ভিডিঅ'টো কেনেকৈ ইউটিউবৰ পৰা ডাউনলোড কৰিম সেইটো প্ৰচেছ দেখুৱাব লৈছোঁ ফাৰ্ষ্টতে মই ইউটিউবৰ সেই ভিডিঅ'টোৰ লিংকটো কপি কৰিলোঁ তাৰপিছত মই ক্ৰ'ম ব্ৰাউজাৰত গৈ ইউটিউব ডাউনলোডাৰটো খুলিলোঁ এতিয়া খুলি ইয়াত savefrom.net সেইটোত মই সেই ভিডিঅ'ৰ লিংকটো পেষ্ট কৰি দিলোঁ অকণমান টাইম ৰখিব লাগিব এই ডাউনলোড অপশ্যনটো আহি গ'ল মই ডাউনলোডত এইটো যোনটো ৰিজলিউশ্যনত লাগে সেইটো ৰিজলিউশ্যনত মই ক্লিক কৰি ভিডিঅ'টো ডাউনলোড কৰি ল'ম এই ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে এতিয়া মই ভিডিঅ'টো কাইনমাষ্টাৰত অ'পেন কৰিম যিহেতু হোৱাটছআপৰ কাৰণে লাগে 9:16 ৰেচিঅ'ৰ সেইটো খুলি ল'ম তাৰপিছত এয়া মই ভিডিঅ'টো সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰি লৈ ভিডিঅ'টোত ক্লিক কৰি মই যিহেতু ভিডিঅ'টোত বহুত নইজ আছে তো মই সেইটো এক্সট্ৰেক্ট অডিঅ' কৰি সেই অডিঅ'টো মই ডিলিট কৰি দিম
তেতিয়া তাৰ পৰা ভিডিঅ'টো কমপ্লিটলি মিউট হৈ গ'ল এতিয়া মই নিজাকে বেকগ্ৰাউণ্ড মিউজিক এটা দিব পাৰিম ফাইলটো অডিঅ' ফাইল হিচাপে নাই ভিডিঅ' ফাইল হিচাপে আছে সো মই হেতু ভিডিঅ'ৰ পৰা অডিঅ'টো এক্সট্ৰেক্ট কৰি ললো আৰু মই ভিডিঅ'টো ডিলিট কৰি দিলো তো এতিয়া চাওক দুটাই মাৰ্জ হৈ গৈছে এতিয়া মোৰ ভিডিঅ' এডিটিঙৰ কাম ষ্টাৰ্ট হৈ গ'ল এতিয়া মই ভিডিঅ' এডিটিঙৰ কোড যেনেকৈ প্ৰয়োজন সেইটো বেচিছত এডিটিং কৰি গৈছোঁ সেইখিনি ভিডিঅ' আপোনালোকক ফাষ্ট ফৰৱাৰ্ড কৰি দেখুৱাইছোঁ বাৰু কাৰণ সেইখিনি বস্তু কমপ্লিট দেখুৱাব গ'লে ভিডিঅ'টো বহুতখিনি দীঘল হ'ব আৰু সেইখিনি প্ৰয়োজন নাইও আপোনালোকে যদি বিচাৰে কাইনমাষ্টাৰত প্ৰপাৰ ভিডিঅ' এডিটিং কেনেকৈ কৰে মোক কমেণ্টছ কৰক মই আপোনালোকক কাইনমাষ্টাৰৰ প্ৰপাৰ ভিডিঅ' এডিটিঙৰ এটা টিউটৰিয়েল ভিডিঅ' আপলোড নিশ্চয় কৰিম ভিডিঅ'টো এডিটিং কমপ্লিট হোৱাৰ পাছত মই ইউটিউবত আপলোড কৰিম ওপৰৰ আই বাটনত ভিডিঅ'টোৰ লিংক দিয়া থাকিব আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব ভিডিঅ'টো কেনেকুৱা পাইছে তাত কমেণ্টছ কৰি নিশ্চয় জনাব ভিডিঅ'টো তেনেই সিম্পল জাষ্ট মই সৰু এটা এডিটহে কৰিছোঁ আজিলৈ ইমানেই ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু আগলৈ এনেকুৱা টাইপৰ ভিডিঅ' বা ব্লগিং পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ